হাই ফ্ৰেণ্ড, মই আপোনালোকে চাইছে অসীম এ টু জেড। বৰ্তমান আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। ভিডিঅ'টো হৈছে পাটৰ মেইন ছেট। পাটৰ সূতাৰ দেখাম, গুণাৰ মীনা কৰা দেখাম, আৰু সূতাৰ বৰ্তমান মাৰ্কেটত প্ৰাইচ কিমান, গুণাৰ প্ৰাইচ কিমান, গুণাৰ মীনা কৰাৰ প্ৰাইচ কিমান, সকলোখিনি জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। যদি ভিডিঅ'টো চাই ভাল লাগে, লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আহকচোন চাওঁ পাটৰ মেইন ছেট। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে দেখাম মই সূতাৰ দেখাম। সূতাৰ মেইন ছেট দেখাই আছোঁ। ৰ'ব হা, আপোনালোকক দেখাই আছোঁ। এযোৰ সম্পূৰ্ণ সূতাৰ, এযোৰ সূতাৰ কাম কৰা আছে। আচলটো এইটো চাই লওক আপুনি। সম্পূৰ্ণ সূতাৰ, সম্পূৰ্ণ ফিনিচিং আছে। এটা এটাকে কাম কৰা আচলটো এইটো। নেক্সট আপুনি ইয়াৰ কামবিলাকো এটা এটাকে হাতে কৰাই পাব। সম্পূৰ্ণ বেকৰ ভিডিঅ'টো দেখাই দিছোঁ, মই ফিনিচিং দেখাই দিছোঁ। ফিনিচিং দেখালে আপোনালোকে বস্তুটো স্পষ্টকৈ বুজি পাব, কি হয় কি নাই বস্তুটো বুজি পাব। আৰু আপোনাক মই আঁতৰৰ পৰা দেখাইছোঁ কাপোৰযোৰ, আঁতৰৰ পৰা দেখাবলৈ চেষ্টা কৰিছোঁ। এইযোৰ আঁতৰৰ পৰা চাই লওক। আপোনাৰ ইয়াৰ মেখেলাখন এইখন, সম্পূৰ্ণ মেখেলাখন খুলি নেদেখাওঁ। ইয়াত আপুনি পাব ব্লাউজ পিচ, ৰিহা আৰু মেখেলাখন গম পালে। ইয়াৰ প্ৰাইচটো মই আপোনালোকক জনাই আছোঁ। ইয়াৰ প্ৰাইচটো হ'বগৈ আছে, যথেষ্ট প্ৰাইচ আছে, তথাপি আপোনালোকক কৈছোঁ। এনেই আপোনাৰ সূতাৰ পিয়ৰ পাটৰ হ'লেতো অলপ দাম পৰিব। সম্পূৰ্ণ পিয়ৰ পাট হয়, সেইটো কাৰণে ইয়াৰ দাম আছে 14,500 টকা। আপুনি এইটো 11,000 আৰু 14,000ৰ ভিতৰত ফাইনেলি পাই যাব। আৰু আপোনাক দেখাই আছোঁ মই অকল গুণাৰ। এবাৰ গুণাৰ মই দেখাই আছোঁ, গুণাৰ চিষ্টেম দেখাই আছোঁ। এইযোৰ গুণাৰ আহিব। এযোৰ সম্পূৰ্ণ গুণাৰ হয়, এযোৰ গুণাৰ কাম কৰা আছে। এযোৰ সম্পূৰ্ণ গুণাৰ কাম কৰা আছে। মাজৰ কামখিনি এনেকুৱা আপুনি চাই লওক, এনেকৈ স্পষ্টকৈ দিব। ইয়াত পাৰি চিলাবলৈ আছে, পাৰি চিলালে সম্পূৰ্ণ সুবিধাটো ফুটি উঠিব। আপুনি এতিয়া ধৰিব পৰা নাই। ইয়াত তথাপি নতুনকৈ আহিছে কাৰণে আপোনালোকক মই দেখাই আছোঁ। ইয়াত পাৰি চিলোৱা নাই, পাৰি চিলালে হ'ব। ইয়াত আপুনি এইটো চিম্পুল হয়, তথাপিও হাতে কৰা। ইয়াত আগৰ দৰে মই কৈছোঁ, বেকৰ ভিতৰটো হাতে কৰা, সম্পূৰ্ণ পিয়ৰ পাটৰ হয়, কোনো ভেজাল নাপাব আপুনি। আপোনাক মই ইয়াৰ প্ৰাইচটো জনাই আছোঁ। ইয়াৰ প্ৰাইচটো হ'বগৈ, ইয়াৰ প্ৰাইচটো মই আপোনালোকক জনাই আছোঁ। ইয়াৰ প্ৰাইচটো আছে 17,500 ৰুপিজ। এযোৰ 13,000 আৰু 17,500ৰ ভিতৰত ফাইনেলি পাই যাব। ইমান যদি কাপোৰৰ দাম হয়, বিয়া কেনেকৈ পাতিমে? সঁচাকৈ একদম প্ৰশ্ন হৈ যায় এইবিলাক, প্ৰশ্ন হৈ যায় এইবিলাক। কাপোৰ দিবলৈ এৰিব লাগিব, যিটো পৰ্যায় হৈছে ন, কাপোৰ দিবলৈ এৰি দিব লাগিব। আপোনাৰ নেক্সট মই আৰু এযোৰ দেখাই আছোঁ আপোনালোকক। এইযোৰ গছ ফুলৰ হয়, ধুনীয়া, মজা। এই চাই লওক, এইযোৰ গছ ফুলৰ হয়। এইটো আচলটো, ইয়াৰ আচলটো সম্পূৰ্ণ এইটো চাই লওক আপোনালোকে স্পষ্ট। এইবিলাকো হাতে কৰা আছে। এযোৰ গছ ফুলৰ হাতে কৰা, ধুনীয়া, যথেষ্ট ধুনীয়া কাপোৰযোৰ। ইয়াৰ কাপোৰটো কানিটো ভাল হয়, প্ৰত্যেকযোৰ কাপোৰ কানিয়ে ভাল। তথাপি মই এইটো আপোনাক কৈ দিছোঁ যে মাজতে ইয়াৰ প্ৰাইচ ল'বলৈ আছে, নতুনকৈ আহিছে, দেখাই দিছোঁ মই আপোনাক। ইয়াৰ প্ৰাইচটো মই আপোনালোকক জনাই আছোঁ। ইয়াৰ প্ৰাইচটো আছে, প্ৰাইচটো ক'ত গ'ল, পলাই দিছে ভয়তে। এইযোৰ দাম আছে, যথেষ্ট দাম আছে। এইযোৰ দাম আছে 19,500, 20,000 নোচোলেগৈ আৰু। এইযোৰ 19,500 আছে। এইযোৰ আহিব 16,000 আৰু 19,500ৰ ভিতৰত ফাইনেলি পাই যাব। মই কৈ দিছোঁ আপোনালোকক, প্ৰত্যেকটো প্ৰাইচ কৈ যাওঁ আপোনালোকে। সম্পূৰ্ণ ভিডিঅ'টো চাব খালি, মই জনাই আছোঁ আপোনালোকক। এতিয়া দেখাম মই মীনা কৰা, এইযোৰ মীনা কৰা, সম্পূৰ্ণ মীনা কৰা কাপোৰ। এইযোৰ মই দেখাই আছোঁ আপোনালোকক। ইয়াৰ আপুনি এইটো গেৰু ডিজাইনৰ হয়, সম্পূৰ্ণ গেৰু ডিজাইনৰ। আপোনালোকে চালেই গম পাব, শেষলৈকে চাব ভিডিঅ'টো। এইযোৰ আৰু মাজত আপোনাৰ আকৌ মৰা আছে, এই চাই লওক। ইয়াত পাৰি চিলাবলৈ আছে। ইয়াত পাৰি চিলালে সম্পূৰ্ণ আপোনাক মই কৈছোঁ যে আগৰ দৰে সম্পূৰ্ণ সুবিধাটো পাব। ইয়াৰ প্ৰাইচটো শুনিলে মানে মই কৈছোঁ মানে ইয়াৰ প্ৰাইচটো যথেষ্ট আছে। ইয়াৰ প্ৰাইচো আছে, জনাইছোঁ ৰ'ব হা। ইমান দাম। এইযোৰ দাম আছে 26,000 আছে। এইযোৰ আপুনি 20 ওপৰত ধৰি থওক বাজেটটো। 26,000 আছে। এনেকৈচোন বিয়া পাতিব নোৱাৰিমেই। মই আকৌ কৈছোঁ, বিয়া পাতিব নোৱাৰিমেই। এনেকৈ অসুবিধা হৈ যাব বিয়া পাতিবলৈ, পলুৱাই আনিব লাগিব। আৰু এইযোৰ দেখাই আছোঁ, মই মীনা কৰাই দেখাই আছোঁ। এইযোৰ আগৰযোৰ মই ইয়াত ক'লোৱে, ইয়াতো আছে। আপুনি মই আগৰযোৰ কৈ দিছোঁ, তথাপিও এইযোৰ যিযোৰ 26,000 মই কৈছিলোঁ অনলি। এইযোৰত আছে মেখেলা, ৰিহা আৰু আপুনি ব্লাউজ পিচটো পাব। ইয়াৰ ব্লাউজ পিচটো চিম্পুল নহয়, কিন্তু ইয়াত মই ক'বলৈ পাহৰি গ'লোঁ এটা বস্তু। কিন্তু এই 26,000 মই ক'বলৈ পাহৰি গ'লোঁ। ইয়াৰ ব্লাউজ পিচটো ফুল কাম কৰা থাকিব, এটা পতি থাকিব, সৰু গুণাৰ কাম কৰা থাকিব। এইযোৰ মই আপোনাক দেখাই দিছোঁ ৰ'ব খুলি। এইটো আছিলে ইয়াৰ ব্লাউজটো, 26,000ৰ যোৰ হা, 26,000ৰ যোৰ। এইযোৰ মই সম্পূৰ্ণ দেখুওৱা নাছিলোঁ কাৰণে আকৌ মই আপোনালোকক দেখাই দিলোঁ। আপোনাক মই এইযোৰ দেখাইছিলোঁ মাজতে আনি পেলাই। এইযোৰ চাই লওক, এইযোৰ সম্পূৰ্ণ চাই ল'ব আপুনি।
এইযোৰ মই খুলি দিছোঁ হা ইয়াৰ আচলটো এইটো চাই লওক তাৰপৰা মাজৰ কামখিনি মই দেখাই আছোঁ এইখিনি সম্পূৰ্ণকৈ চাই লওক দেখাবলৈ অলপ অসুবিধা হৈছে সেইটো কাৰণে মই আপোনাক এনেকৈ দেখাই দিছোঁ চাই লওক পাৰি চিলাবলৈ আছে এযোৰ নতুন কাপোৰ সূতাৰ গুণাৰ কাম কৰা তো ইয়াৰ প্ৰাইচটো মই জনাই আছোঁ ইয়াৰ প্ৰাইচটো আপোনাক কৈ আছোঁ ইয়াৰ প্ৰাইচটো হ'বগৈ ইয়াৰ প্ৰাইচটো সেই একে 26,000 হয় তথাপিও সিমানেই গম পালে যে 20 আৰু 26,000 ভিতৰত ফাইনেলি পাই যাব কোনো টেনশ্যন ল'বলগীয়া বিষয় নহয় বিয়া পাতিবই লাগিব আমি গম পাইছোঁ নহয় গম পাইছে চাগে চৰি দেই গম পাইছে তো তথাপি মানে কি বিয়া পাতিবই লাগিব কাপোৰ কিনিবই লাগিব সেইটো কাৰণে আৰু মই প্ৰাইচটো কৈ দিছোঁ ইয়াত তথাপিও তো ইয়াত পাব আপুনি ব্লাউজটো ইয়াত একে কাম কৰাই আছে ফুট কাম কৰা আছে আৰু নেক্সট আপুনি পতি এটা পাব আৰু আপোনাৰ এখন ৰিহাখন সম্পূৰ্ণ ৰিহাখন এয়াই মই আৰু এযোৰ দেখাই আছোঁ ফাইনেল আৰু এযোৰ দেখাই দিছোঁ ফিনিচিং তো যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব এইটো প্ৰথম চেনেল হয় ইউটিউবৰ তথাপিও আপোনালোকক মই চেষ্টা কৰিছোঁ দেখাবলৈ এইটো কওঁতে থওঁতে অনেকখিনি ভুল হ'ব পাৰে মাফ কৰিব তো এইযোৰ গেৰু ডিজাইন ছেম হয় আগিযোৰ মই তিনিযোৰ আপোনাক দেখালোঁ ৰেড মিনা কৰাই দেখাই আছোঁ প্ৰত্যেকটো ডিজাইন বেলেগ সেইটো কাৰণে মই আপোনালোকক দেখাই আছোঁ এইযোৰ ইয়াতো সেই পাৰি চিলাবলৈ আছে আপুনি সম্পূৰ্ণ পাৰি চিলালে কাপোৰকেইযোৰ ধৰি পাৰিব মই এনেকৈ দেখাই আছোঁ বুজি পোৱা নাই আপোনালোকে তথাপিও তো চালে ধৰি পাৰিব অলপ ডিজাইনটো এইটো হয় এইযোৰ কামটো এইটো ইয়াতো সম্পূৰ্ণ মাজত তিনিটা আচল আছে তলৰ আচলটো মানে মাজত মাৰিছে গেৰু ডিজাইন কৰিছে আজিকালি নতুন ষ্টাইলৰ কাপোৰ লাগিবই আৰু নেক্সট আপোনাৰ মই আপোনাৰ প্ৰাইচটো জনাই আছোঁ এখন ইয়াৰ মেখেলা ইয়াত আপোনাৰ মই খুলি নেদেখাওঁ ইয়াত খালি তিনিটা সৰু মানে ব্লাউজৰ কাৰণে তিনিটা পাৰি থাকিব এটা দুটা তিনিটা চাৰিটা পৰি থাকিব অকণমানি তো ইয়াৰ চিম্পল হয় ব্লাউজটো ইয়াৰ প্ৰাইচটো অলপ কম হ'ব তাতকৈ মই জনাই আছোঁ আপোনালোকক বা এইটোও কমতি নহয় বেটা ইয়াৰ দাম আছে 24,500 এইযোৰ 18,000 18,000 আৰু 24,500 ভিতৰত ফাইনেলি এইযোৰ পাই যাব তো এই ব্লাউজটোৰ কাৰণে অকণমান কমিলে আৰু অলপ ডিফাৰেঞ্চ হৈ গ'ল তো এখন মেখেলাখন মই খুলি নেদেখাওঁ আপোনাক কৈছোঁ যে মেখেলা খুলি নেদেখাওঁ দেখিব আপোনালোকে যদি চাব আহে তো যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ ইমানেই